হে গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু আহকচোন আমি ৰেচিপিটো চাওঁ। শিঙি মাছ আৰু আদা ৰেচিপি ধুনীয়াকৈ বনাম, তো চাই থাকিব ভিডিঅ'টো। বাই বাই। তো হে গাইছ, এইখিনি হ'ল শ'ল মাছ, পুঠি মাছ আৰু গৰৈ মাছ আছে। এইখিনি বাৰু এতিয়া নবনাওঁ, আজি বনাম এটা হেল্ডি ৰেচিপি। মানে শিঙি মাছৰ আৰু আদা পাতেৰে যিটো টেষ্টি মানে গ্ৰেভি টাইপৰ ৰেচিপি ন, সেইটো বনাই একদম হেল্ডি হয়। যেতিয়া আপোনাৰ চৰ্দি ভাৱ আহিব তেতিয়া খালে আপুনি একদম ভাত। আৰু দুটামান মান ধনিয়া পাত ছিঙি লৈছোঁ, যিহেতু একো মছলা ব্যৱহাৰ নকৰোঁ। এইটো ফ্লেভাৰে বহুত বেছি ধুনীয়া আহিব। তো মই গৰম কেৰাহীত 2 চামুচমান তেল দিছোঁ, বেছি নিদিওঁ। আৰু ইয়াত পিঁয়াজ, আদা, নহৰু গোটেইখিনি দি লৈছোঁ আৰু ধুনীয়াকৈ কেঁচা ভাৱটো যোৱালৈকে ভাজি ল'ম। আৰু লৰাই থাকিম আৰু বেছি টাইমো নালাগে, 3 মিনিটমান ভাজি থাকিব। আৰু এতিয়াতে মানে প্ৰয়োজন অনুসৰি হালধি দি ল'ব। আৰু আপোনালোকে যদি কিবা মছলা এড কৰিব বিচাৰে কৰিব পাৰে, কিন্তু মই মছলা এড নকৰোঁ যিহেতু মই হেল্ডি বনাম। আৰু ইয়াত আদা পাত আৰু মান ধনিয়াখিনি দি লৈছোঁ আৰু অকণমান প্ৰয়োজন অনুসৰি নিমখ দি লৈছোঁ। আৰু লগালগ মানে গৰম পানী ঢালি দিছোঁ, যিহেতু আদাৰ ফ্লেভাৰটো আহিব লাগিব। আৰু পানীখিনি উতলিব ধৰিছে আৰু মাছখিনিও দি লৈছোঁ। মাছখিনি মই বহুত ধুনীয়াকৈ ৰঙাকৈ ভাজিছোঁ, যিহেতু আঞ্জাখনত বেছি মছলা এড নকৰোঁ, কালাৰটো আহিব লাগিব। আৰু মই ধুনীয়াকৈ লৰাই ল'ম এইখিনি। আৰু ইয়াত মই এটা আদা পাত মানে গোটেই দি ল'ম, মানে ধুনীয়া ফ্লেভাৰ আহি যায় এনেকৈ দিলে, গাঁঠি মাৰি দি দিব। আৰু এয়া মই জোল নকৰোঁ, মানে গ্ৰেভি টাইপৰ ৰাখিম। ভাল লাগে আৰু এনেকৈ খাই, বহুত বেছি ধুনীয়া হয়, হেল্ডি হয়। আপোনালোকে খাই চাব পাৰে। আৰু ধুনীয়া কালাৰ আহিছে চাওকচোন, আৰু ভাল লাগে কিবা এটা। আৰু এটা মাগুৰ মাছো আছিলে, মই সেইটো দি লৈছোঁ। আৰু ধুনীয়াকৈ গৰম গৰম ভাতৰ লগত ছাৰ্ভ কৰক, খাব আপোনালোকে, এবাৰ ট্ৰাই কৰি চাব। আৰু দুটামান পুঠি মাছ ভাজি লৈছোঁ। এটা হাঁহৰ কণী আছিলে, কিন্তু এৰুৱাত অলপ বেয়া হ'ল। আৰু অকণমান পালেং শাক আৰু খুতুৰা শাক ভাজি, আৰু এয়া মাছৰ চাটনি। ধুনীয়া আমাৰ আজি দুপৰীয়া সাঁজ এনেকৈ চলাই দিম। আৰু তো গাইজ, প্লিজ ভিডিঅ'টো চাই কেনে পালে জনাব। আৰু যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব। বাই বাই।